এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই গুলান স্মিতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছে এটা নতুন ব্লগ আৰু বৰ্তমান আমি উপস্থিত আছোঁ কাজিৰঙা অৰ্কিড পাৰ্কত আৰু ইয়াৰ সমূহ দৃশ্য আপোনালোকক দেখাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আহক তেন্তে বেছি পলম নকৰোঁ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আমি বৰ্তমান গৈ আছোঁ ভাৰতৰ ভিতৰত সৰ্ববৃহৎ অৰ্কিড উদ্যানখনলৈ বুলি আৰু এই উদ্যানখনৰ নাম হৈছে কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্ক অৰ্থাৎ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কহৰা চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰৰ ভিতৰতে হাতীখুলি টি ষ্টেটতে আছে এই উদ্যানখন আৰু এই উদ্যানখন থকা গাঁওখনৰ নাম হৈছে দুৰ্গাপুৰ গাঁও এয়া আমি আহি পাই গ'লোহি আমাৰ লগত আছে মেঘালী এয়া ভিনদেউ এয়া বাইদেউ আৰু টিকেট পাৰ হেড 100 रुपीस লোকেলৰ কাৰণে আৰু যদি বাহিৰৰ পৰা হয় তেতিয়াহ'লে পাৰ হেড মানে হেৰি হ'ব 200 যদি 4 জনতকৈ বেছি হয় 130 টিকেট লৈ এতিয়া গৈ আছে আৰু অৰ্কিড উদ্যানখনৰ বাহিৰৰ ফালে আপোনালোকে বিপণীসমূহ দেখিছে ইয়াতে অসমৰ বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু পোৱা যায় প্ৰথম সোমাই অৰ্কিডৰিয়ামটো পোৱা যায় ইয়াতে অৰ্কিডৰ বিভিন্ন ধৰণৰ প্ৰজাতি সংগ্ৰহ কৰা আছে মুঠ 600 স্পাইচেছ ইয়াতে কালেক্ট কৰা আছে আৰু এয়া হৈছে খুব ৰেয়াৰ বগা কপৌ ফুল কপৌ ফুলৰ বিশেষত্ব এইটোৱেই যে কপৌ ফুলৰ 5টা পাহিয়ে দেখাত একেই হয় কিন্তু যোনটো মাজৰ পাহি থাকে সেইটো দেখিবলৈ কপৌ চৰাইজনীৰ দৰে হয় সেইকাৰণে ইয়াৰ নাম কপৌ ফুল আৰু এই যে ফুলপাহ দেখিছে দেখাত কলচীটোৰ দৰে সেইবাবে এই অৰ্কিডজোপাৰ নাম কলচী অৰ্কিড আৰু এইজোপা হৈছে বোৱাৰী কপৌ কিয়নো দেখাত একেবাৰে বোৱাৰীজনী তলমূৰ কৰি কুৰণি লৈ থকাৰ দৰেই লাগে এইটো এটা বেলেগ ধৰণৰ কপৌ ফুল খুব ধুনীয়া কালাৰটো অৰ্কিডেৰিয়ামত আমি বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ অৰ্কিড দেখা পালোঁ কিছুমান মাটি থোৱা অৰ্কিডো আমি দেখা পালোঁ লগতে আমি দেখা পালোঁ পাইনএপল অৰ্কিড বাটাৰফ্লাই অৰ্কিড ডান্সিং লেডি অৰ্কিড বাহ কিমান যে নাম আপোনালোকে যদি অৰ্কিড পাৰ্কলৈ আহিব বিচাৰে তেতিয়া ফেব্ৰুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত আহিব পাৰে কিয়নো এইটো সময়তে বেছিভাগ অৰ্কিড ফুলি থাকে জাতীয় সংগ্ৰহালয় আসাম নেশ্যনেল মিউজিয়াম ইয়াতে যাম এতিয়া অসম জাতীয় সংগ্ৰহালয়ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ট্ৰেডিশ্যনেল বস্তুসমূহ খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে দোলাৰ পৰা আদি কৰি ট্ৰেডিশ্যনেল ছাতি লগতে কাঁহৰ বাতি কাঁহী আৰু হাতী খুজীয়া বাতিও ইয়াত খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে পাছফালে আছে মাছ ধৰা সঁজুলিসমূহ আৰু এইটো এটা অকণমানি ঢুকি তাঁতশালৰ বস্তুসমূহো ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে লগতে তাঁতশাল কেইখনমানো দেখিবলৈ পোৱা গ'ল আমাৰ জনজাতীয় সাজ পোছাকসমূহো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে এইটো হৈছে ফটো গেলাৰী ইয়াতে ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ফটো ৰখা হৈছে লগতে বিভিন্ন বাদ্যযন্ত্ৰও ৰাখি থোৱা হৈছে খুব ধুনীয়া ফুল এজোপা ষ্ট'ৰ বাইদেউ ইয়াতে কিমান ধানৰ প্ৰজাতি আছে 336 আৰু এয়া আপোনালোকে দেখা পাইছে এইটো এটা সৰু ধানৰ ভঁৰাল য'ত 336 বিধ ধান সংৰক্ষণ কৰি ৰখা হৈছে এই ভিন্ন চাংঘৰত উঠিছে 100 এবিধ শাকৰ বাগিচালৈ আহিছে এতিয়া তাতে 100 এবিধ শাক পাম এইখনেই হৈছে 101 বিধ শাকৰ বাগিচা য'ত পানী কাদুৰি মাটি কাদুৰি মছন্দৰী টেঙেচি ব্ৰাহ্মী আৰু বিভিন্ন ধৰণৰ শাক পোৱা যায়
আপোনালোকে বাৰু বহাগৰ বিহুত 100 এবিধ শাকৰ ভাজি খাই পাইছেনে? কোনে কোনে 100 এবিধ শাকৰ নাম জানে? জল্দি মোক কমেণ্ট কৰি জনাওকচোন। নেক্সট আমি আহিলোঁ গোৰ্খা মিউজিয়াম, য'ত নেকি দেশ বিদেশৰ বিভিন্ন মুদ্ৰা ধুনীয়াকৈ সংগ্ৰহ কৰা হৈছে। লগতে গোৰ্খাসকলে ব্যৱহাৰ কৰা অৰ্নামেণ্টছ, বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে খুব সুন্দৰকৈ সংগ্ৰহ কৰি ৰাখিছে। এতিয়া আমি আহিছোঁ জনজাতীয় নৃত্যসমূহ উপভোগ কৰিবলৈ। আৰু এয়া হৈছে আমাৰ যোৰহাটৰ উদীয়মান সাংস্কৃতিক শিল্পী পাৰ্থপ্ৰতিম নেওগ। তেওঁ নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়াইছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পেপাটো, যিটো তেওঁ অৰ্কিড পাৰ্কখনত সংৰক্ষণৰ বাবে দিছে। আৰু এই পেপাটো হৈছে বাঁহৰ। এয়া পৃথিৱীৰ ভিতৰতে দীঘল পেপা, পৃথিৱীৰ ভিতৰত দীঘল। পাৰ্থদাৰ গগনা, পেপা আৰু একতাৰা উপভোগ কৰাৰ পাছত আহকচোন এতিয়া কাৰ্বিসকলৰ জনজাতীয় নৃত্য উপভোগ কৰোঁ। অসমৰ মিচিং জনজাতিৰ অতি জনপ্ৰিয় লোকনাচ মিচিঙৰ অন্ননাচাৰ নাচ। অসমীয়া ভাষাত কোৱা হয় বয়ন শিল্পৰ নাচ বা বোৱা কটাৰ নাচ। বিহু চালোঁ যে তেওঁলোকে ডান্স কৰিছিলে, গোটেই গ্ৰুপটোৰ লগতে আমি ফটো উঠিলোঁ। খুব ধুনীয়াকৈ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিলে। আৰু মোৰ লগত আছে, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম কৰবী দাস। কৰবী, খুব ধুনীয়া নৃত্য কৰিলা। তোমালোকে কিমান দিনৰ পৰা ইয়াতে কৰি আছা? মোৰ ইয়াত 6 বছৰ হৈছে। 6 বছৰ। তোমালোকৰ এনেই নৃত্যখিনি কোনে তত্ত্বাৱধান কৰিছে? আমি ইয়াত আহিয়ে শিকিছোঁ। ইয়াতে শিকাইছা। ঠিকে আছে। আৰু আমি বৰ্তমান গৈ আছোঁ কেকটাছ উদ্যান চাবলৈ বুলি। আৰু আমাৰ লগত গৈ আছে এয়া নৃত্যশিল্পী কৰবী। কৰবীয়ে খুব ধুনীয়াকৈ অৰ্কিড উদ্যানখনৰ ক'ত কি আছে আমাক ভালদৰে দেখাই গৈছে।
যিসকলে অৰ্কিড উদ্যানখনলৈ আহিম বুলি ভাবি আছে তেওঁলোকলৈ এটি অনুৰোধ, যদি আপোনালোকে এই অৰ্কিড উদ্যানখন চাবলৈ বুলি আহে তেন্তে হাতত অলপমান বেছিকৈ সময় লৈ আহিব, কিয়নো কম সময়ৰ বাবে আহিলে আপোনালোকে ভালদৰে সকলোবিলাক বস্তু উপভোগ কৰিবই নোৱাৰিব। আছিলে কেকটাছ উদ্যান, ইয়াতে আমি কেকটাছ চালোঁ বিভিন্ন ধৰণৰ। আৰু এইখন হৈছে বনৌষধি উদ্যান, য'ত নেকি বনৌষধসমূহ আছে, যেনে ধৰি লওক দুপৰ টেঙা, তুলসী, ৰাম তুলসী, মানিমুনি, মচন্দৰী এইবোৰ। আহকচোন আমি চাওঁ গোটেই বাগিচাখন। চেপাতা নে চাপাতা বুলি ক'লে জানো, চাপাতা গছ খাই, বৰহমথুৰি গছ। বৰহমথুৰি গছৰ বিশেষত্ব কি জানেনে? আগৰ দিনততো লিপষ্টিক নাছিলে, তেতিয়া বিহুৱতীসকলে ব্যৱহাৰ কৰিছিল বৰহমথুৰি গছৰ গুটি। বৰহমথুৰি গছ লিপষ্টিকৰ নিচিনা কাম কৰে। লিপষ্টিক জেতুকা চব হ'ব আৰু আগতে চেনাই আনি দিয়ে নহয় আৰু চিনেমাই লগাই আৰু আছেনে চৰাই ইয়াতে আমি খাম ভাতৰ কাৰণে আমি কুপন কাটিছোঁ। ইন্দোৰ কোমল চাউল পাৰিবনে থাকিব কোমল চাউল খাই? বিহু বুলি আৰু বিহু বতৰত এইবিলাক নাখায় আৰু এয়া আহি গ'ল আমাৰ প্ৰকাণ্ড মহাবাহু থালি, য'ত 20 বিধ অসমীয়া থলুৱা ব্যঞ্জন আছে। মই আৰু মোৰ দেখিছে ইমানখিনি আছে, দালি, চব্জি, কাঁচা পিঁয়াজ, ইমানকেইটা বাতি শেষ হ'ল। এতিয়া মই খাম, আপোনালোকে চাব। খাই আছোঁ, মই খাই আছোঁ পুৰা একদম এক থাল। মই খালোঁ। আজি ল'ৰাটো নাই, মই অকলেই খাম। এইফালে বাতি দমাই গৈছে, মই দুটা দমাইছোঁ, এইফালে তিনিটা। খাই বৈ হৈ গ'ল। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আকৌ আহি আছে এটা নতুন ব্লগ লৈ, তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক। বাই বাই।